হাই গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আশা কৰোঁ সকলো ভালে আছে এণ্ড ময়ো পূৰা ভালে আছোঁ। আজি এটা মন্দিৰত যাবলৈ ওলাইছোঁ। কি মন্দিৰত যাওঁ আপোনালোকক গোটেইখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। চ' বলক একেলগে মন্দিৰত লগ পাই আছোঁ। আমি এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰত। কামাখ্যা মন্দিৰটো কেনেকুৱা হয় আপোনালোকক গোটেইখিনি দেখুৱাম। মই এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। ক'ত কি আছে মই ভালদৰে নাজানো। যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া কামাখ্যা মন্দিৰ আহি পাইছোঁ। এই জেগাবিলাক যে ইমান ধুনীয়া আপোনালোকে দেখিব পাৰিছে। চাই লওকচোন আপোনালোকেও জেগাবিলাক যে ইমান ধুনীয়া। দোকান কিন্তু ঢেৰ আছে, বহুত দোকান আছে। ইমান দীঘল দোকান, বাপৰে। এখন দোকানত সোমাই চাকি ধূপ প্ৰসাদ অলপ লৈ লওঁ। আপোনালোকক কৈছিলোঁ নে ঢেৰ দোকান আছে। আপোনালোকে দেখিব পাৰিছে নে এইবিলাক গোটেই দোকান হয়। এইটো মেইন মন্দিৰ হয়। এইখিনি জেগাত ফটো উঠিবৰ কাৰণে বহুত বেছিয়ে ভাল, কাৰণ গোটেই মন্দিৰটো উঠি যায়। কুকুৰটো কি ৰকম শুই আছে দেখিছেনে? বাপৰে, কেনেকুৱা আৰাম লৈ আছে। মেইন মন্দিৰত যাওঁ, মেইন মন্দিৰত গৈ সেৱাটো কৰি আহোঁ। কিন্তু আপোনালোকক ভিতৰৰ পৰিস্থিতিটো দেখুৱাব নোৱাৰিম, কাৰণ ভিতৰত ফোনৰ এলাউ নাই। চ' সেৱাটো কৰি আপোনালোকক লগ পাই আছোঁ। ভিতৰত ইমান মানুহ, বাপৰে, খোজ দিবই জেগা নাই। আপোনালোকে কামাখ্যা মন্দিৰত আহি পাইছেনে? যদি আহি পাইছে প্লিজ কমেণ্টত জনাবচোন। মানুহৰ ইমানেই ভিৰ হৈছে, ভিতৰত যোৱা অসম্ভৱ কথা। চ' সেইকাৰণে বাহিৰতে সেৱা কৰিলোঁ, আৰু ভিতৰত ফোনৰ এলাউ নাই। ছাগলীটো চাওকচোন কিমান ডাঙৰ। মন্দিৰটোত আহি বহুত বেছি ভাল লাগিছে। আজি বহুত মানুহ হৈছে। আজি বুলি নহয়, ডেইলি মানুহ হৈয়ে থাকে। চ' কি ক'ম আৰু, বহুত বেছিয়ে ভাল লাগিছে মন্দিৰটোত আহি। আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব আপোনালোকক। এয়া আগত দেখিছেনে, মানুহবিলাকে পানীৰ আগত কিবা এটা পূজা কৰি আছে। কি পূজা কৰি আছে মই নামটো নাজানো, কিন্তু পানীৰ আগত কিবা এটা পূজা কৰি আছে। এয়া দেখাই দিলোঁ আপোনালোককো। এইফালে এটা পানীৰ আগতো এটা মন্দিৰ আছে। এইটো সেয়াই আৰু কামাখ্যা মন্দিৰ। শিলৰে ইয়াতে এটা গণেশৰ মূৰ্তি আছে। ইয়াত পইচা লগাই আছে, দেখিছেনে? ইয়াত খুব ধুনীয়াকৈ পইচা লগাই আছে। আকৌ পইচাটো লাগিও যায় ধুনীয়াকৈ। মানুহ দেখিছেনে কিমান মানুহ হৈছে, বাপৰে। যি বিচাৰে তাকে পাব আপোনালোকে ইয়াত, কিন্তু বস্তুবিলাকৰ বহুত দাম হয়। কিন্তু এটা কিনি লওঁ, এইটো সেন্দুৰ থ'ব পাৰি। এইটো দামো সুধিলোঁ 150 টকা। এইবিলাক গোটেই বাঁহেৰে বনাইছে। দেখিছেনে, এইটো বটল হয়। এইবিলাক কাপ, ধুনীয়া লাগিছে বস্তুবিলাক।